হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই আজি মহামৃত্যুঞ্জয় মলৈ যাব ওলাইছোঁ। আমাৰ ঘৰৰ সকলোখিনি একেলগ হৈ, যিহেতু ইংৰাজী বছৰৰ শেষ মাহ, আমি প্ৰত্যেক বছৰে যাওঁ। এই বছৰো যাব ওলাইছোঁ আৰু লগত কোন কোন গৈছে সেয়াও আপোনালোকক দেখুৱাম। আৰু আপোনাৰ মন্দিৰ আশে পাশে যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম, আমিও চাম। আৰু মন্দিৰৰ বিষয়টো ইমান আমি ভালকৈ নাজানোৱেই, তথাপিও যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম। আমাৰ গাড়ী একদম ফিটিং হৈ আছে। গুডলো চাই দিয়া। হয়তো দেৱৰাও এজনী বা হয়, তাৰপাছত এজনী ভতিজা। এয়া এতিয়া আমি গৈ আছোঁ। এজন আকৌ মোৰ মানুহজন যোৱা নাই কিন্তু দেই। এয়া এতিয়া আমি আৰম্ভ কৰিলোঁ আৰু যাবলৈ। চাই দিয়ে। গ্লাছখন গোটেই সোনকালে খুলি দিছোঁ, অকণমান মাৰি দিছোঁ। চাই দিয়া এইফালে দুনু লাগিছে। এইটো মন্দিৰলৈ যোৱা ৰাস্তা। আমি গৈ আছোঁ, এতিয়া পাম আৰু। এয়া এতিয়া আমি আহি পাই গ'লোহি। গাড়ীৰ পৰা নামিলোঁ। এই আমি ধূপ চাকি কিনি ল'লোঁ তাত জ্বলাবৰ কাৰণে। আমি এতিয়া গৈ আছোঁ। ৰাস্তা নহয় আগলৈ। এইবোৰ দোকান দিছেনে সন্মুখত? আমি পাই গ'লোঁ এতিয়া। কৃষ্ণ, আমি এতিয়া মেইন হেৰি পাই গ'লোঁ, কিন্তু চাকি জ্বলাই লওঁ। দেখিছা মানুহৰ সমাগত কিমান। সঁচাকৈ চাবলগীয়া কিন্তু। কোন গোসাঁই চজিলেও আমাৰ মামাক, হিমন্ত মামাক কোন গোসাঁই চজিলে। সেয়া চাকি জ্বলাই আৰু শৰাই দিয়া ঠাই এইখিনি। চাকি দিয়া জেগা বেলেগ নহয়, এইখিনি বেলেগ কৰিলে। ইয়াতে আহি সকলোৱে বিভিন্ন ঠাইৰ পৰা মানুহ আহি মনত সুভাৱ লৈ আহি ইয়াতে চাকি জ্বলাইছেহি। এয়া মই ধূপ চাকি জ্বলাই লওঁ আৰু আমি সকলোৱে এতিয়া সেৱা এটা এতিয়া আমি চাকি তাকি জ্বলাই সেৱা হৈ পেলাই এতিয়া আমি মেইন মন্দিৰলৈ গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ। ইমান ধুনীয়া, আপোনালোকে চালে গম পাব। এইটোৱে হৈছে মেইন মন্দিৰ। এইফালে চাৰিওফালে ইমান ধুনীয়া পৰিৱেশ, আপোনাক কৈছোঁ আহিবচোন আপোনালোকে চাব।
অগণন মানুহৰ ভিৰ কণ্টিনিউ। এতিয়া মেইন ভিতৰলৈ গৈ আছোঁ। এইখিনিতে প্ৰসাদ দিয়ে, এইফালে ওপৰতে উঠিব। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশ। 1 2 3 গো। একদম ওপৰ কেইটা যে ষ্টেপ পাৰ হ'ব লাগে, ইমান ধুনীয়া। ব'লা ব'লা, হা ব'লা। এইফালে তলত সিজনে ইয়াত পূজা অৰ্চনা কৰি আছে। ইফালে এখন গেট আছে, এইফালে মানুহবিলাক ৰৈ আছে। মন্দিৰৰ ভিতৰলৈ গ'লোঁ আৰু ভিতৰত সেৱা কৰিলোঁ আৰু আপোনাৰ চক এয়া ফুট দিছে, ফুট চুট ল'লোঁ, লৈ পেলাই এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবচোন মোক। আজিলৈ বাই বাই।